নমস্কাৰ। আজি আমি কথা পাতিম sscgd কাটঅফ। তো এইবাৰ যেহেতু এইবাৰ কিছুদিন আগতে আমাৰ বহুত ৰিক্ৰুটমেণ্টৰ ৰেজাল্ট দি দিলে, যেহেতু ফৰেষ্ট গাৰ্ড, গ্ৰেড 4 ADRE বহুত ৰিক্ৰুটমেণ্টৰ ৰেজাল্ট দি দিলে। তো এইবিলাকে কেইদিনমান পিছতে এপইণ্টমেণ্ট লেটাৰো পাব। তো এইবাৰ sscgd যিবিলাকে ফিজিকেল কোৱালিফাই কৰিছে আৰু যিবিলাকে কোৱালিফাই কৰা নাই সেইবিলাকে ভালকৈ দিব, যাতে ফিজিকেলটো কোৱালিফাই কৰিব পাৰে। আৰু যিবিলাকে কোৱালিফাই কৰিছে তাৰ কাৰণে ভাল এটা, যেহেতু কম কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে। বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে অলৰেডি, সেইবিলাকে অলৰেডি পাইছে যিবিলাকে এইবিলাকে। তাৰপিছতে এইবাৰ কি হৈছে, যোৱা বছৰ 2021 আৰু 22 যিবিলাক ৰিক্ৰুটমেণ্ট আছে, এইবাৰ sscgdত হাইট আৰু চেষ্টত বহুত ল'ৰা ছোৱালীক বাহিৰ হ'ব লগা হৈছে। কাৰণ যোৱা বছৰ যিটো ৰিক্ৰুটমেণ্ট আছিল 21 আৰু 22 যিটো ৰিক্ৰুটমেণ্ট আছিল, সেই ৰিক্ৰুটমেণ্টত কি হৈছে, বহুত ল'ৰা ছোৱালী হাইট আৰু চেষ্টত হৈছে আৰু তাত ৰানো কোৱালিফাই কৰিছে। কিন্তু তাৰপিছতো এইবাৰ যিটো ৰিক্ৰুটমেণ্ট হ'ল sscgd 22 আৰু 23 যিটো ৰিক্ৰুটমেণ্ট আছে, এই ৰিক্ৰুটমেণ্টত কি হৈছে, তাৰ হাইট তাত গৈ হোৱা নাই, কম হৈছে অলপ, তাৰ কাৰণে বাহিৰ হ'ব লগা হৈছে। আৰু চেষ্টতো বহুত ল'ৰা ছোৱালীক ফেইল কৰি দিছে। তো যিবিলাকে ল'ৰা ছোৱালীক চেষ্টত আৰু হাইটত কাটিছে, তো সেইবিলাকেতো আৰু নাপায়। আৰু যিবিলাকে এতিয়ালৈকে ফিজিকেল কোৱালিফাই কৰিছে, যিবিলাক ল'ৰা ছোৱালীয়ে, তাৰ কাৰণে এটা ভাল এটা অপৰচুনিটি আছে, যিহেতু মেডিকেলৰ এটা কম কাট অফ যোৱাৰ সম্ভাৱনা আছে। তো ইতিমধ্যে ফিজিকেল কোৱালিফাই কৰিছে যিবিলাক ল'ৰা ছোৱালীয়ে ফিজিকেল কোৱালিফাই কৰিছে, মেডিকেলৰ কাৰণে অলপ প্ৰিপাৰেশ্যন কৰক, যাতে মেডিকেলত আৰু ভাল এটা মাৰ্ক আছে, মেডিকেলত কোৱালিফাই কৰিব পাৰে। আৰু আপোনালোকৰ ফিজিকেলটো কমপ্লিট হৈ যোৱাৰ পিছতে এটা এনালাইচিছ কৰিম, যাতে আপোনালোকৰ কাট অফটো কিমান যাব, এক্সপেক্টেড কাট অফ এটা কিমান যাব পাৰে। তো এইটোৰ বিষয়ে, তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।